Hey guys, আজি আৰু ফাইনেলি মই আৰু এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই বশিষ্ঠ মন্দিৰলৈ আহিছোঁ। বশিষ্ঠ মন্দিৰৰ অহাৰ কাৰণে আজি মই ভিডিঅ'খন বনাব আৰম্ভ কৰিলোঁ। গাইজ এয়া হ'ল বশিষ্ঠ মন্দিৰৰ মেইন গেটটো হ'ল গাইজ, আৰু আগলৈকে আৰু এটা গেট আছে, সেইটো আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'খন আগৰ নিচিনাই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। ফাইনেলি আজিৰ ভিডিঅ'খন বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গাইজ। গাইজ আমি ফাইনেলি ভিতৰৰ গেটলৈকে আহি পালোঁ। এয়া হ'ল ভিতৰৰ গেটটো। এইটো মন্দিৰৰ ওপৰত যোৱা ৰাস্তাটো হয় গাইজ। এইটো চাওক, ইমান সুন্দৰ কৰি মানুহবিলাক অহা যোৱা কৰি আছে গাইজ। লক্ষ্মী মা আছে, গণেশ বাবা আছে, আৰু ইফালৰ চাইডতো লক্ষ্মী মায়ে আছে গাইজ। আৰু এইখিনি চাইডত মানে চেণ্ডেল থ'ব পাৰে, কিয় কি মানে মানুহবিলাক কিছুমান মানুহে মন্দিৰৰ কিছুমান চাপ্পল হেৰাই বোলে, চেণ্ডেল হেৰাই বোলে কয় নহয়, সেইকাৰণে ইয়াতে মানে টিকেট কাটি কিনি ইয়াতে আমি মানে চেণ্ডেলটো থ'ব পাৰে। আৰু চেণ্ডেলটো বেছি দাম নলয়, থ'বলৈ 5 টকা এটা লয় একযোৰত, 2যোৰ হ'লে মানে 10 টকা লয় গাইজ। এতিয়া মোৰ চেণ্ডেলটো ইয়াতে থ'ম। এতিয়া পইচাটো দিয়া নাই, মই আহি কিনি পইচাটো দিম বুলি কৈছোঁ গাইজ। এয়া হ'ল মন্দিৰৰ গেটৰটো, এইটো দি ভিতৰলৈকে যাব পাৰে। মই এতিয়া ভিতৰলৈকে নাযাওঁ, মই চাইডেদি যাম গাইজ। আপোনালোকে চাই থাকক, মানে ভিতৰলৈকে নাযাওঁ, মই আপোনালোকক চাইডেদি দেখাম বুলি আহিছোঁ। মই আপোনালোকক চব বস্তু দেখাইছোঁ গাইজ, চাই থাকক। আজিৰ ভিডিঅ'খন ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গাইজ। এতিয়া মই ফাইনেলি মন্দিৰত আহিছোঁ, যে মন্দিৰৰ বাবাৰ সূতা এটা মই বান্ধি লওঁ ইয়াতে গাইজ, চাই থাকক। মোৰ নাম হ'ল যজ্ঞ দলে গাইজ। ইয়াতে বঢ়িয়া সুন্দৰ কৰি পূজাৰী এজন মোক বান্ধি দিছে। এইটো সূতাটো বান্ধি কিনি আৰু মই সূতা চূতা লগাম গাইজ, চাই থাকক। আজি এয়া এতিয়া মই গাইজ সূতাটো লগালোঁ। সূতাটো লগাই কিনে ওপৰলৈকে যাম, আৰু লৈ কিনে আপোনালোকক আগত এনেচোন আপোনালোকে গমেই পাইছা বলবম চলি আছে আজি গাইজ। এতিয়া মই যাম। এয়া গাইজ, সেয়া মন্দিৰটো, বশিষ্ঠ মন্দিৰটো কিমান সুন্দৰ কৰি মানুহে পূজা কৰি আছে, চাকি জ্বলাই আছে, ধূপ জ্বলাই আছে, গাখীৰ ঢালি আছে, বেলপাত দি আছে শিৱলিংগত গাইজ। এয়া চবেই এনেকা কৰি আছে। এইটো হ'ল মেইন মন্দিৰ ভিতৰত যোৱাটো। মই ভিতৰলৈকে যোৱা নাই গাইজ, মই আপোনালোকক দেখাবৰ কাৰণে চাইডেদি গৈ যাম। আৰু এতিয়া মই গাইজ চাই থাকক, আজি ভিডিঅ'খন আৰু ভাল লগা হ'ব গাইজ। এতিয়া মই ভিতৰেদি গৈ আছোঁ কি আজি মই ক'ত মানুহবিলাক মানে এতিয়াতো বলবম চলি আছে, আপোনালোকে গমেই পাইছা। বলবম চলাৰ কাৰণে আপোনালোকক মানে ক'ত পূজা কৰে, ক'ৰ পৰা পানী লৈ যায়, কিছুমানে বহুত দূৰৰ পৰা পানী লৈ যায়, কোনোবাই পাম হৈ যায়, কিছুমানে এয়া বহুত কিবাত যায়, মানে বহুত কিবা দূৰলৈকে যায়, আৰু মানুহবিলাক খোজকাঢ়ি যায়। সেইকাৰণে আপোনালোকক মই দেখাই দি আছোঁ ক'ত পূজা কৰে, ক'ত কি কৰে। এয়া হ'ল মন্দিৰটো গাইজ, ইমান সুন্দৰ কৰি আছে ইয়াতে গাইজ। এইটো চাইডেদি এতিয়া যাব লাগে, মই এতিয়া আপোনালোকক নদীত দেখাই দিছোঁ। এয়া নদীটো, এয়া গাইজ দেখাই পাইছোঁচোন, এইবিলাক বলবম চলাই থকাৰ কাৰণে গাইজ। ইফালে চব মানে শিৱলিংগ বনাই কিনি চবে মানুহে ইয়াতে পূজা চূজা কৰে চব বস্তু। আৰু ইটো ক'ৰ পৰা পানীটো আহি আছে, ইটো পাৰৰ পৰা পানীটো আহি আছে, আপোনালোকক দেখাই দি আছোঁ মই। এয়া ইয়াৰ পৰা গাইজ, ইয়াৰ পৰা পানীটো আহে, ইয়াৰ পৰা গাইজ। এয়া আৰু বঢ়িয়া কৰি সুন্দৰ কৰি কিমান মানুহে পিছফালে গা ধুই আছে চাওকচোন। এয়া বহুত মানুহে গা ধুই আছে ইয়াতে গাইজ। কোনে কোনে বশিষ্ঠ মন্দিৰ আহিছে, কোনে কোনে অহা নাই, মোক কমেণ্ট কৰি জনাব গাইজ। এয়া কিমান মানুহে গা ধুই আছে চাওক গাইজ। এইয়া পিছফালৰ আগৰ পৰাই পিছফালে সৰু পোৱালিৰ পৰা ডাঙৰলৈকে চবেই গা ধুই আছে ইয়াতে। এতিয়া পানীটো সৰু হৈ আছে, আকৌ বৰষুণ পৰিলে বেছি ডাঙৰ হয়, ইমানো ডাঙৰ নহয়, মানে ক'ত ডাঙৰ গা ধুব পাৰে আৰু ভাল কৰি। এয়া বশিষ্ঠ মন্দিৰটো, এইটো বশিষ্ঠ মন্দিৰৰ আগৰ মন্দিৰটোৰ আগেদি দেখি আছে এইটো। এইটো হ'ল জংঘল হৈ আছে ইফালে আৰু চাইডতো ঘৰ আছে গাইজ। এয়া কি ধুনীয়া সুন্দৰ কৰি গা ধুই আছে মানুহ মাখান গাইজ। মই ফাইনেলি বান্দৰ লগ পালোঁ, মানে আজি মোৰ লাকটো ভাল বুলি ভাবি ল'লোঁ। আৰু ইয়াতে বশিষ্ঠ মন্দিৰত আহিলে মানে বান্দৰ লগ নাপালে মানে বেয়া বুলি কয়, কিন্তু আজি মই ফাইনেলি বান্দৰ লগ পালোঁ। এয়া চাওক, বান্দৰ ওপৰত আছে আৰু তলতো আছে, বহুতখিনি বান্দৰ আছে ইয়াতে। এয়া হ'ল বান্দৰ আছে, ইয়াতো 3টা আছে, আৰু সৰু পোৱালি এটা আছে ইয়াতো, আৰু ওপৰতো আছে গাইজ।
আজিৰ ভিডিঅ'খন আৰু বহুত ভাল লগা হ'ব। আজি মোৰ মনটো ভাল লাগিছে বান্দৰ লগ পোৱাৰ কাৰণে। বান্দৰৰ লগ নাপাকে যাব নালাগে বুলি কৈছে। আপোনালোকে কোনে কোনে যদি বশিষ্ঠত যাই কিনে বান্দৰ লগ পায় আপোনালোকে কমেণ্ট কৰি জনাব মোক। এয়া গাইজ কেনেকা টোপনি মাৰি আছে, কেনেকা মানে বেলেগ বেলেগ কৰি আছে। চকেইটা খেতি পালাৰটো খজুৱাই আছে, ইফালে পাহাৰৰ ওপৰত টোপনি মাৰি আছে, আৰু ইফালৰটো ইফালে বহি আছে। তলত নামা উঠা কৰি আছে গাইজ। তলত গৈছে, এতিয়া তলত মোৰ ওচৰত আহি পাইছে সিহঁতে। এয়া গাইজ আজি ভিডিঅ'খন বহুত ভাল লগা হৈছে। ইয়া বান্দৰ লগ পোৱাৰ কাৰণে ইয়া বান্দৰটো দেখাই পাইছে আপোনালোকে, এই কেনেকা মানে জাপিয়াই খেল দেখাৰ নিচিনা হৈ আছে ইয়াতে। মই একো বস্তু নানিলোঁ সিহঁতৰ কাৰণে। মই আরেকবাৰ আহোঁতে মই নিশ্চয় মই আনিম বুলি। আপোনালোকে ইয়াতে আহিলে বশিষ্ঠ আহিলে মানে অকণমান বান্দৰৰ কাৰণে ফল চল কিবা খোৱা বস্তু লৈ আনিব গাইজ। से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।